বন্ধুসকল, পাপন অসম তথা ভাৰতৰ এগৰাকী বিখ্যাত কণ্ঠশিল্পী। অসমীয়া, বাংলা, হিন্দী আদি বিভিন্ন ভাষাত তেখেতে কণ্ঠদান কৰিছে। এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এক সংগীত বেণ্ডৰ লগতো জড়িত। বন্ধুসকল, আজি আমি কথা পাতিম অংগৰাগ পাপন মহন্তৰ লাইফ ষ্টৰীৰ বিষয়ে। যদি আপুনি পাপনৰ লাইফ ষ্টৰীৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক। অংগৰাগ পাপন মহন্তৰ জন্ম হৈছিল 1975 চনৰ 24 নৱেম্বৰত গুৱাহাটীৰ নগাঁৱত। তেওঁৰ দেউতাকৰ নাম খগেন মহন্ত আৰু মাকৰ নাম অৰ্চনা মহন্ত। পাপনৰ মাক আৰু দেউতাক দুয়োজনে গায়ক আছিল আৰু সেইবাবে পাপনেও সৰুৰে পৰা গানৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। অসম তথা উত্তৰ পূব ভাৰতৰ লোকসংগীত আৰু বৈষ্ণৱিক ভক্তিমূলক গীতসমূহৰ পৰা প্ৰভাৱান্বিত হৈ পাপনে এইবোৰ আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি ফিউজন ৰূপত শ্ৰোতাৰ মাজত উপস্থাপন কৰে। 2005 চনত পাপনৰ প্ৰথম এলবাম জোনাক ৰাতি মুক্তি পায় আৰু তাৰ লগে লগে অসম তথা বাহিৰৰ শ্ৰোতাৰ মাজতো জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ পিছত 2010 চনত চিনাকি অচিনাকি আন এটা এলবাম মুক্তি লাভ কৰে। পাপনে প্ৰথমবাৰৰ বাবে নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰে 2011 চনত অসমীয়া ছবিৰ ৰামধেনু উজায়ে জানৈ গীতটোত। ইয়াৰ ঠিক পিছতেই মুক্তি পায় তেওঁ কণ্ঠদান কৰা প্ৰথম হিন্দী ছবিৰ দম মাৰো দম ছবিখনৰ জিয়ে কিউ গীতটোৱে সমালোচকৰ প্ৰশংসাৰ লগতে লাভ কৰে বিশাল সফলতা। ইয়াৰ পিছত পাপনে কেইবাখনো হিন্দী আৰু বাংলা ভাষাৰ ছবিত কণ্ঠদান কৰে। ইয়াৰ পিছত তেওঁ ক্ৰমান্বয়ে মোহ মোহকে ধাগে, হৰ লম্হা, বেলিয়া, মুঝে কেছে পাতা না চলা, ৰিমঝিম গিৰে চাৱন আদি বিভিন্ন জনপ্ৰিয় গান গাইছে। পাপনে 2011-12 বৰ্ষত পোনপ্ৰথমবাৰৰ বাবে বৰষৰ হেঙুল থিয়েটাৰৰ নাট মিৰিচিকাত ভ্ৰাম্যমাণ থিয়েটাৰৰ নেপথ্য গায়ক হিচাপে গীত গায়। পাপনে তেওঁৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেণ্ডৰ আন সদস্যৰ সৈতে MTVৰ সংগীতানুষ্ঠান কক ষ্টুডিঅ'ৰ প্ৰথম ছিজনত বিহুগীত, দ্বিতীয় ছিজনত টোকাৰী গীত আৰু তৃতীয় ছিজনত হোলী গীত, ঝুমুৰ গীত, গোৱালপৰীয়া লোকগীতৰ সমৃদ্ধ মুঠ 6টা গীতৰ এটা সম্পূৰ্ণ খণ্ড পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। কক ষ্টুডিঅ'ত আটাইকেইটা গীতেই ইমূৰৰ পৰা সিমূৰলৈ বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। পাপনে 2018 চনত দ্য ভইচ ইণ্ডিয়া কিডছত জৰ্জৰ ভূমিকা পালন কৰিছিল, কিন্তু তেওঁ বিতৰ্কিতত সোমাই পৰাৰ বাবে সেই শ্ব' এৰিবলগীয়া হ'ল। বৰ্তমান সময়ত পাপন বলিউড জগতৰ এক পপুলাৰ ছিংগাৰ আৰু আমি আশা কৰোঁ পাপনে আমাৰ মাজলৈ এনেদৰে নতুন নতুন গানৰ উপহাৰ দি যাব। গতিকে বন্ধুসকল, পাপনৰ লাইফ ষ্টৰীৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব আৰু ইয়াৰ পৰা যদি কিবা নতুন কথা শিকিব পাৰিলে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।